মোৰ নাম বাপন বণিক ৬৪ নং পানাৰী বিধানসভাত মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। নমস্কাৰ। হয়, মই ক'ব খুজিছিলোঁ কি হ'ল, আমি নিৰ্দলীয় হিচাপত কি কাৰণত খেলিব লগা হ'লোঁ মই, তো তাৰ কাৰণটো মই জনাই আছোঁ। তো যিহেতু কি হ'ল, আমাৰ বঙালী লোকসকলৰ বাবে যোনটো নেকি আজি ২০ বছৰ ধৰি যোনটো নেকি প্ৰতাৰণা চলি আছিল, যোনটো নেকি আমাৰ বঙালীসকলৰ যোনটো মূল সমস্যা আছিল, যিটো ডি ভোটাৰৰ সমস্যা, তো সেই ডি ভোটাৰৰ সমস্যা লৈ আমি কি হ'ল, বহুত ঠাইত আন্দোলন কৰিব লগা হ'ল বা আমাৰ বঙালী ভাইসকলে হাতত অস্ত্ৰ তুলি ল'ব লগা হৈছিল। তো চৰকাৰে চুক্তিৰ মাধ্যমত তেওঁলোকে চেলেণ্ডাৰ কৰিলে। তো চেলেণ্ডাৰ কৰাৰ পিছত যোনটো নেকি তেওঁলোকক কথা এটা দিছিল যে কি হ'ল, তোমালোকৰ যোনটো জ্বলন্ত যোনটো সমস্যা বা তোমালোকৰ জাতিৰ যোনটো মূল সমস্যা যোনটো, এইটো সমাধান কৰিম বুলি এটা কথা দিছিল। কিন্তু আমি চাব পালোঁ কি হ'ল, আজিলৈকে সেই সমস্যা লৈ কোনো ধৰণৰ মাত মাতা নাই চৰকাৰে বা আমাৰ সমস্যাটো সমাধান কৰা নাই। তো সেইকাৰণে ভাবিলোঁ কি হ'ল, আমাৰ জাতিক লৈ পেলাই আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু আমাৰ জাতিৰ যোনটো সমস্যা, এইটো বিধানসভাত গৈ পেলাই আমি মাত মাতিব লাগিব। তো সেইটো এটা সমস্যা, প্লাছ খালি অকল বঙালী জাতিক বুলি নহয়, আমাৰ পানাৰী সমষ্টিবাসী ৰাইজৰো কি হ'ল, বিভিন্ন ঠাইত যিখিনি উন্নতমূলক কাম যিখিনি হ'ব লাগিছিল, বা BPF আপোনাৰ 20 বছৰ ৰাজত্ব কৰিলে, ইয়াতে 15 বছৰ ৰাজত্ব কৰিলে, 5 বছৰ আমাৰ নিৰ্দলীয়ভাৱে ৰাজত্ব কৰিলে কমল ৰাণী বসুমতাৰীয়ে, আৰু 15 বছৰ BPF ৰাজত্ব কৰিলে। তো এই 20 বছৰ কাৰ্যকালতো যিখিনি আমাৰ ডেভেলপমেণ্ট যিখিনি হ'ব লাগিছিল, বা আমাৰ এইখিনি নিবনুৱা যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যিখিনি চাকৰি পাব লাগিছিল, বা ৰাস্তা ঘাটৰ ক্ষেত্ৰত যিখিনি উন্নত হ'ব লাগিছিল, বা আপোনাৰ হাতী মানুহৰ যোনটো সংঘাত সেইটো বন্ধ হ'ব লাগিছিল, তো আপোনাৰ পানীৰ এটা সমস্যা, গৰাখহনীৰ এটা সমস্যা, তো এইখিনিৰ পৰা চালোঁ কি হ'ল, আমি বঞ্চিত হৈ আছোঁ বা আমাৰ এইখিনি ডেভেলপমেণ্ট হোৱা নাই। তো সেই গতিকে আমি ভাবিলোঁ কি হ'ল, আমি এটা কিবা যিটো যুৱশক্তিয়ে কিবা এটা ইনিচিয়েটিভ ল'ব লাগিব, সেই বুলি আমি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। BJP চৰকাৰ কি হ'ল, হয়তো কেন্দ্ৰত আছে বা অসম চৰকাৰো আছিলে, কিন্তু আজি BJPৰ যোনটো পলিচি বা BJPয়ে যিটো ৰাজনীতি কৰি আছে, এইটো মানুহে বুজি পাবলৈ বাকী নাই। যিহেতু সাধাৰণ ৰাইজে গম পাইছে, যোনটো নেকি আপোনাৰ মাছৰ তেল দি মাছ ভাজা যোনটো BJPৰ পলিচি, এইটো আজি আমাৰ সাধাৰণ ৰাইজে গম পোৱা হ'ল। আজি আমাৰ পৰা চিলিণ্ডাৰৰ পইচা ল'ব 950 টকা বা 1000 টকা গৈ পালে, ঠিক আছে, আকৌ আমাৰ পইচাৰ পৰা আকৌ 250 টকা একাউণ্টত সোমাই দিব, সেইটো ক'লে আকৌ ছাবচিডি। এইটো কি ধৰণৰ ছাবচিডি হ'ল ভাই? তো আমি চাব গ'লো কি হ'ল, আমাৰ পইচাটো আমাৰ একাউণ্টত সোমাই দিব, আৰু আমাৰ কি হ'ল, তিৰোতাখিনিয়ে আপোনাৰ এই নিজৰ পাছবুকটো আপ টু ডেট কৰিবৰ কাৰণে, বা আপোনাৰ এইটো যিটো পইচা নেকি নিজৰ পইচাটো সোমাই দিলে, 1000 দি চিলিণ্ডাৰ লৈছিলোঁ, 200-250 টকা একাউণ্টত সোমাই দিলে, সেইটো পইচা ওলাবৰ কাৰণে কি হয়, শাৰী পাতিব লগা হয়। তো সেইটো শাৰী পাতিব গ'লেও আমাৰ কি হয়, দিনটো লোকচান হৈ যায়, নিজৰ কাম ধান্দাটো লোকচান হৈ যায়, মানুহৰ হাজিৰাটো লোকচান হৈ যায়। আৰু আজি আমি চাবলৈ পাইছোঁ কি হ'ল, BJP চৰকাৰ যোনটো আমাৰ বঙালী জাতিক লৈ পেলাই যোনটো এটা গেম খেলি আছে, আমি আজি চাবলৈ পালোঁ টংলা ৰেলগেটৰ ওচৰত আজি 15 দিনমান আগতো এজন উষা দে নামৰ এজন তিৰোতাগৰাকীৰ নামত, 60 বছৰীয়া তিৰোতাগৰাকীৰ নামত আজিও ডি ভোটাৰৰ নামত নটিচ আহিছে। তো আমি আজি চাব পালোঁ, যোনটো তিৰোতাজনে নেকি 5 বছৰ আগত তেওঁৰ নামত ডি ভোটাৰৰ নটিচ আহিছিল, নটিচ অহাৰ পিছতো কি হ'ল, তেওঁ কি হ'ল, আপোনাৰ কোৰ্টত গৈ পেলাই ডিগ্ৰী পালে, তেওঁ এই দেশৰ স্বদেশী নাগৰিক হয় বুলি এটা ডিগ্ৰী পালে কোৰ্টৰ পৰা। কোৰ্টৰ ডিগ্ৰী পোৱাৰ পিছতো আজি চালোঁ 15 দিন আগত আকৌ ডি ভোটাৰৰ নটিচ আহিল। তো আমাৰ জাতিৰ লগত যোনটো নেকি সিহঁতে গেম খেলি আছে বা খেল খেলি আছে BJPয়ে, আমাক এটা বন্দী বনাই ৰাখিছে, তেওঁলোকে গোলাম এটা বনাই থৈছে BJP চৰকাৰে। আৰু BJP চৰকাৰ নেকি আমাৰ হিন্দু বঙালীসকলে যোনটো বিশ্বাসত লৈছিল যে কি হ'ল, এইটো আপোনাৰ হিন্দুত্ববাদী চৰকাৰ হয় বুলি, আৰু একচুৱেলি যদি আপোনাৰ BJP চৰকাৰৰ হিন্দুত্বৰ প্ৰতি টান থাকিলে হয়, তেনেহ'লে আমি নিশ্চিতভাৱে ভাবিব পাৰিলোঁ হয় যে আজি ডিটেনশ্যন কেম্পত যিখিনি হিন্দু লোক আবদ্ধ হৈ আছে, আৰু যদি BJP চৰকাৰৰ হিন্দুৰ প্ৰতি যদি এটা টান মনোভাৱ থাকিলে হয় বা ভাল এটা মনোভাৱ থাকিলে হয়, সেই আমাৰ হিন্দু মানুহখিনিক, হিন্দু বঙালী ভাইসকলক ডিটেনশ্যন কেম্পত আবদ্ধ কৰি নাৰাখিলে হয়। সেইখিনি পৰিলক্ষিত হৈছোঁ। আৰু আজিৰ দিনত আমাৰ বড়ো ভাইসকলেও গম পাইছে, যিটো নেকি BPF আৰু UPPL, তো এই দুইটা ভাইৰ মাজত যিটো ভাতৃসংঘাত লগাই পেলাই তেওঁলোকে মাজেদি পাৰ হ'ব খুজিছে, সেইটো আজি বড়ো ভাইসকলেও তেওঁলোকক ভালদৰে গম পাইছে। আজি চালোঁ আদিবাসী ভাইসকলকো কোৱা হৈছিল, তেওঁলোকক এটা কি পূৰ্ণ ভৰাই দিয়া হ'ব। তো আজি চাবলৈ গ'লে কি হ'ল, হাজিৰা যোনটো আছিল সেইটো থাকি গ'ল, 170 টকা থাকি গ'ল। তো আজি চাব গ'লে মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি আজি দিনটো হাজিৰা কৰি আদিবাসী ভাইসকলে বা আমাৰ আই মাতৃসকলে কি কৰিব, 1 লিটাৰ তেলৰ দামহে ওলাব পাৰিছে দিনটো কাম কৰি পেলাই। তো বাকী এটা অকল তেলেদিতো আপোনাৰ ঘৰটো নচলে। দিনটো কাম কৰিলে 170 টকা মাত্ৰ পায়, 170 টকা মাত্ৰ তেলটোহে ক্ৰয় কৰিব পাৰি, বাকী বস্তু ক'ৰ পৰা আনিব? হয়তো কিছুমান ক্ষেত্ৰত দেখা গ'ল যে চাউল দি আছে, কিবা দি আছে, কিন্তু কি হ'ল, যদি আমাক 2 টকা দি আছে, ওলোটাকৈ আমাৰ পৰা শোষণ কৰি আছে 10 টকাকৈ। তো সেই ক্ষেত্ৰত কি হ'ল, আজি বঙালী ভাইসকলে হওক
বা আপোনাৰ বড়ো ভাইসকলে হওক বা আপোনাৰ অসমীয়া ভাইসকলে হওক বা আদিবাসী ভাইসকলে হওক বিজেপিক কোনো দিনে আঁকোৱালি নল'ব বুলি মই ভাবোঁ আৰু মোৰ মানে বেটাৰ ছবিত মানে বিবেক ভোটটো দি পেলাই মোক জয়যুক্ত কৰিব বুলি মই ভাবোঁ। আৰু চাওক, যোনটো নেকি মূল্য বৃদ্ধি হৈছে, আকাশলংঘী হৈ গ'ল, আপোনাৰ খালি দালি বুলি নহয়, দালিৰ পৰা আৰম্ভ কৰি তেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনাৰ মূল্য বৃদ্ধি মানে হ'ল। তো মানে ভাবোঁ কি হ'ল, সেই ক্ষেত্ৰত চাব গ'লে তেওঁ এটা ষ্টেটমেণ্ট দি আছে, যিটো নেকি আপোনাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আছে বিশ্বজিৎ দৈমাৰী। তো তেওঁ মানে কি হ'ল, আপোনাৰ আমাৰ সমষ্টিবাহী ৰাইজে মানে তেওঁক এটা মানে কি হ'ল, মানে চালানী মাছ বুলি আখ্যা দিছে। তো সেই ক্ষেত্ৰত মানে চাব পালোঁ যে আপোনাৰ তেওঁ মানে কি হ'ল, আপোনাৰ প্ৰেছ বিবৃতিত দিছে যে মানে কি হ'ল, যেতিয়া লোকেল মাছে যেতিয়া চাহিদা পূৰণ কৰিব নোৱাৰে তেতিয়া বোলে চালানী মাছৰে প্ৰয়োজন হয়। তো সেই ক্ষেত্ৰত চাব পালোঁ মানে কি হ'ল, সেই ক্ষেত্ৰত যোনটো কৈছে কথাটো, তো আপোনাৰ মানে কি তেওঁ এইটোৱে বুজাব খুজিছে যে লোকেল মাছে চালানী মানে কি হ'ল, মানে আপোনাৰ যিটো নোৱাৰে। তো চাব কি হ'ল, মানে চাবলৈ গ'লে তো আমাৰ ইয়াতে উচিত মানে ভাল প্ৰাৰ্থিত্ব বা ভাল ল'ৰা নাছিলে ইয়াতে, মানে কি বিজেপিৰ যোগ্য ব্যক্তি নাছিল। তো তেওঁ সেই কথাটো বুজাব খুজিছে। তো তেনে ক্ষেত্ৰত মানে কি হ'ল, যোনটো নেকি তেওঁ কৈছে নেকি আপোনাৰ যে লোকেল মাছে যেতিয়া চাহিদা পূৰণ কৰিব নোৱাৰে তেতিয়া চালানী মাছৰ প্ৰয়োজন হয়। তো তেনে ক্ষেত্ৰত দেখা পোৱা গ'ল যে আমি কি হ'ল, যদি তেওঁ মানে আপোনাৰ জিকি যোৱাৰ পিছতো মানে ঠিক আমাৰ সমষ্টিবাহীৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে চাকৰি নাপায়, মানে লোকেল মাছে চাহিদা পূৰণ কৰিব পৰা নাই। তো বাহিৰৰ পৰা আনি পেলাই আমাৰ সমষ্টিত চাকৰি দিব। তো সেই কি হ'ল, বিজেপিৰ কথাটো ক'লোঁ। আৰু BPF-ক ভোট দিয়াটো কোনো প্ৰশ্নই নাহে। তো নাহাৰ কাৰণটো হ'ল মানে কি হ'ল, ইয়াতে BPF-এ যিহেতু পানেৰী অন্তত মানে কি হ'ল, আমাৰ পানেৰী সমষ্টিৰ কথাটো ক'ম, যোনটো নেকি সমষ্টিত 15 বছৰ BPF-এ ৰাজত্ব কৰি আছিল। তো ৰাজত্ব কৰি থকাত আমাৰ ইয়াৰে যিখিনি অভাৱ অভিযোগ আছিল, তো সেইটো চালোঁ মানে কি হ'ল, আমাৰ BPF-এ মানে কি হ'ল, পৰিপূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই। তো আজি মানে বিভিন্ন ক্ষেত্ৰত চাব পালোঁ মানে কি হ'ল, চাকৰিৰ পৰা আৰম্ভ কৰি আৰু আপোনাৰ মানে কি হ'ল, বহু মানে কি হ'ল, আপোনাৰ পিছপৰা অঞ্চল যিখিনি আছিল, তো আজি আপোনাৰ হাস্ৰাপাৰা হওক বা আপোনাৰ গৰিয়াজাৰ হওক বা কালিখলা হওক বা টংলাতো কিছু ক্ষেত্ৰত চাইছোঁ, যিখিনি কাম মানে হ'ব লাগিছিল, আমাৰ ডিমাকুছিৰো কিছু ঠাইত যিখিনি কাম হ'ব লাগিছিল এইখিনি কাম মানে কৰিব পৰা নাই তেওঁলোকে। আৰু চালোঁ মানে কি হ'ল, BPF-এ অলপ ঘোটালাও কৰিছে, যিখিনি সাধাৰণ শ্ৰেণীৰ মানুহ আছিল তেওঁলোকক এটা মানে ঠগাই গৈছে ইমান দিনে। তো জব কাৰ্ডৰ পৰা আৰম্ভ কৰি বাকী অন্যান্য যিখিনি মানে পাব লাগিছিল সাধাৰণ মানুহে এইখিনি পোৱা নাই। তো সেই ক্ষেত্ৰত ভাবোঁ মানে কি হ'ল, BPF বা বিজেপিক আঁকোৱালি নল'ব আমাৰ সমষ্টিবাহী ৰাইজে, আৰু মোক মানে কি হ'ল, বেটাৰ ছবিত বিপুল ভোট দি পেলাই জয়যুক্ত কৰিব বুলি মই আশাবাদী। ধন্যবাদ। আদিবাসী ভোটটো আছে আৰু তৃতীয় স্থানত আমাৰ বঙালী ভোটটো আছে। তো সেই ক্ষেত্ৰত ভাবোঁ মানে কি হ'ল, আমাৰ বঙালী ভোটটো যদি একে ঠাইত পৰি যায় আৰু অন্যান্য যিখিনি ভাষাভাষী বা বিভিন্ন ধৰ্মৰ লোক আছে, তো গোটেইখিনি যদি মোক অলপ সহায় কৰে, মই মানে জিকি যোৱাটো 100% নিশ্চিত। হয়, এইটো চাওক, মানে পানেৰী সমষ্টিত আমি চাব গ'লে আমাৰ ডিমাকুছিত প্ৰথমতে লাগে এটা ফায়াৰ ব্ৰিগেড। সেইটো আমি বহুত দিন ধৰি চাই আছোঁ, মানে ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন আছে। ইয়াৰ পাছত মানে কি হ'ল, কিছু ঠাইত মানে কি হ'ল, আপোনাৰ পানীৰ বৰিং যোনটো মিনি বৰিং হৈছে, আৰু বহুত ঠাইত মানে কি হ'ল প্ৰয়োজন হৈ আছে। কিন্তু মানে কি বহুত ঠাইত আমি চাবলৈ গ'লে 12 মাহে কি হ'ল, আপোনাৰ 12 মাহৰ পৰা 6 মাহে মানুহে দমকলৰ পৰা পানী খাব পাৰে আৰু 6 মাহ পানী খাব নোৱাৰে। তো তেনেকুৱা ঠাইত চালোঁ, বহুত ঠাইত আপোনাৰ পানী বৰিং হৈছে, কিন্তু আৰু বহুত ঠাইত হ'বলৈ বাকী আছে। তো ইয়াৰ উপৰি আপোনাৰ উচ্চ শিক্ষিত যিখিনি যুৱক যুৱতী আছে বা শিক্ষা লাভ কৰি বহি আছে, তেওঁলোকে চাব পালোঁ মানে কি হ'ল, চাকৰিৰ পৰা বঞ্চিত হৈ আছে। তো আজি চাব পালোঁ মানে কি হ'ল, সেই উচ্চ শিক্ষিত লাভ কৰা যিখিনি যুৱক যুৱতী আছে, তেওঁলোকে কি হ'ল, সাধাৰণ চব্জি লৈ পেলাই, সাধাৰণ চাহৰ দোকান, সাধাৰণ তামোলৰ দোকান লৈ পেলাই বহিব লগা হৈছে। তো আমাৰ যোনটো নেক্সট জেনেৰেশ্যন যোনটো আছে, তেওঁলোকে ক্লাছ 8-9ত পঢ়ি আছে, তেওঁলোকে ভাবি আছে মানে কি হ'ল, আমাৰ দাদাসকলে বা আমাৰ কাকাসকলে মানে কি হ'ল, মানে উচ্চ শিক্ষা লাভ কৰি মানে সাধাৰণ যদি চাহ দোকান পাণ দোকান বহিব লগা হয়, তো আমি মানে পঢ়ি পেলাই কি কৰিম। তো সেই ক্ষেত্ৰত মই ভাবোঁ, উত্তীৰ্ণ হোৱাৰ লগে লগে মানে উচ্চ শিক্ষা লাভ কৰা যিখিনি যুৱক যুৱতী আছে, তেওঁলোকক কেনেকৈ কি এটা মানে সংস্থাপন এটা কৰি দিব পাৰি, কি এটা মানে ভাল চাকৰি বা কিবা এটা ব্যৱস্থা কৰি দিব পাৰি, সেইটো মই চাম প্ৰথমত। আৰু ইয়াৰ ওপৰত আৰু বিভিন্ন সমস্যা আছে, হাতী মানুহৰ সংঘাত আছে, সেইটো উন্নত মানৰ কি হ'ল, মানে কিবা এটা প্ৰজেক্ট লৈ পেলাই কি ধৰণে এইটো সমস্যা সমাধান কৰিব পাৰি সেইটো মই চাম। ইয়াৰ পাছত আপোনাৰ সমস্যা আছে, গৰাখহনীয়াৰ সমস্যা আছে, সেইটো কি ধৰণে মানে কি হ'ল, মানে নিৰ্মূল কৰিব পাৰি, সেইটো কেনেকৈ সমাধান কৰিব পাৰি, সেইখিনি মই চেষ্টা কৰিম।